Hi guys, welcome back to my YouTube channel Mr. Ojit Vlog. আপোনালোকক কৈছিলো নহয় অয়েল সার্ভে কৰিব লাগিব। ইয়া আহি আছে এতিয়া যাও। গাইস আপোনালোকক কৈছিলো মই 5 দিনৰ পিছত বম ফুটাব বুলি। এয়া আজি আহিছে বম ফুটাবৰ কাৰণে। বম ফুটাই অয়েল উলিয়াব ইয়াতে। অয়েল আছে না নাই ফার্স্ট টাইম চাব। এই আপোনালোকক দেখাম এতিয়া 50 ফুট বম ফুটি পিনি আমাৰ এইখিনি যিটো ঘৰ সেইবাবে 1 কেজি ৱা তলতে 50 ফুট তলত বম দিয়া আছে। এইটো দ্বাৰা মেচিন ঠিক কৰি আছে। মেচিনৰ দ্বাৰা কানেকশ্যন হ'ব ইয়াতে তেখেতলোকে কথা বতৰা পাতি আৰু এজনে স্পিয়াৰৰ নিচিনা বস্তু লৈ আছে যিটো নেকি মেচিন দ্বাৰা কথা পাতিব পাৰি। এইটো গাঁত এই গাঁতৰ তলতে আছে বম 1 কেজি ৱা বম। এইটোৰ পৰা ফুটিব। তেখেতলোকে কিবা এটা ৱায়াৰ কানেকশ্যন কৰে ফুটুৱাব। আপোনালোকক দেখুৱাম। চাই যাওক স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো। লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। এইটো হৈছে মেচিন। তেখেতলোকে কথা পাতিব এতিয়া। এইটো মেচিন টেষ্টিং কৰি আছে এই দাদা দুজনে। এইটো গাঁত খান্দি লৈছে। গাঁত খান্দি ইয়াৰ তলতে আছে বম। এতিয়া অলপ পিছতে ফুটুৱাব। ইয়াত কানেকশ্যন দিয়া প্ৰব্লেম হৈছে বোলে। এতিয়া বেলেগ মেচিন এটা আনিব কৈছে। যদি এইটো ঠিক কৰি চাইছে টেষ্টাৰ দ্বাৰাই, যদি হৈ যায় এইটোতে ফুটুৱাব। এইটো দ্বাৰাই এইটো চাই যাওক। এইটো সৰুকৈ গাঁত খান্দিছে ইয়াতে পাইপৰ এইটো যিহেতু মটৰ বহাবৰ কাৰণে পাইপ কিবা কৰে এইটো দ্বাৰাই বমটো বহাই দিছে 1 কেজি ৱা বম গাঁত খান্দি পিনি। এতিয়া আপোনালোকে দেখিবলৈ পাব ইয়াতে বম ফুটা। বম ফুটি কেনেকৈ একদম কিবাটো ওপৰলৈ যায়। এই পানীবোৰ কেনেকৈ ওপৰলৈ মাৰে এতিয়া আপোনালোকে গম পাব। 50 ফুট তলত ফুটি থৈছে বমটো। বমটো অৱশ্যে মই দেখাব নোৱাৰিলোঁ। এইটো গাঁতত দেখিছে এই গাঁতটোতে আছে বম যিটো গাঁতত নেকি ফুটি থোৱা হৈছে 1 কেজি ৱা বম। এতিয়া আপোনালোকে চাই গৈ থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। মেচিন ঠিক কৰাত লাগি আছে তেখেতলোকে। যদি মেচিনটো ভাল হৈ যায় তেতিয়া বম ফুটুৱাব। এতিয়া ঠিক হৈছে বুলি কৈছে। বলক এতিয়া টেষ্টিং কৰি চাই আছে আপোনালোকে। এই টেষ্টিং কৰি আছে। এইটো গাঁত দেখিছে। বাৰে বাৰে দেখুৱাই আছোঁ আপোনালোকক। অলপ পিছতে আৰম্ভ হ'ব বম ফুটা।
বম ফুটাব লাগি যাব এতিয়া। মেচিনটো বোলে ঠিক হৈছে, এতিয়া বেলেগ মেচিন নানিলেও হ'ব। এতিয়া তেখেতলোকে কানেকশ্যন কৰিছে কোম্পানীৰ লগত, কোম্পানী মানে হেড অফিচৰ লগত। হেড অফিচৰ লগত কথা পাতি আছে, এইটো শুনিছে। কথা পাতি আছে তেখেতলোকে। এইটো চিষ্টেম মেচিন, এইটো দ্বাৰা কথা পাতি পিনি এতিয়া কানেকশ্যন কৰি বম ফুটুৱাব। এই আপোনালোকে চাই যাওক। এইটোৱে হৈছে বমৰ লগত ৱায়াৰ কানেকশ্যন কৰা কেবুলডাল। এইডাল মাটিত পুতি থৈছে দেখিছে। য'ত ফুটাব তাতে পুতি পিনি ৱায়াৰ কানেকশ্যন কৰি দিয়ে। ৱায়াৰ কানেকশ্যন কৰি দিয়াৰ লগে লগে তাৰ পৰা চুইচ টিপি দিলে বমটো ফুটি যায়। এতিয়া আপোনালোকে দেখিবলৈ পাব, এতিয়া কানেকশ্যন হৈ গ'ল। অলপ পিছতে বম ব্লাষ্ট হৈ যাব। এতিয়া কানেকশ্যন হৈ গ'ল, এতিয়া এইটো লৈ যাব। এই লৈ গৈছে দেখিছে আপোনালোকে, এইটো ফাৰ্ষ্ট ঘাটৰ পৰা এই ঘাটটোতেই এতিয়া বম এই ৱায়াৰডাল কানেক্ট কৰিব, কানেক্ট কৰি বম ব্লাষ্ট কৰোৱাব। এতিয়া দেখিছে আপোনালোকে, মোক ওচৰলৈ যাবলৈ কোৱা নাই, কাৰণ ইয়াত বম ব্লাষ্ট হ'ব যিহেতু। কোনো ওচৰত নাথাকে বাৰু, তেখেতলোকে কানেকশ্যন কৰি তেখেতলোকে দৌৰি আহিব। এতিয়া দেখিবলৈ পাব আপোনালোকে, এয়া চাওক কানেকশ্যন কৰি আহিলে। এতিয়া আমি কিমান দূৰত আছোঁ দেখিছে, গাঁতটোৰ পৰা কমেও আমি 50 মিটাৰ আঁতৰত আছোঁ। এতিয়া হিলিব, গোটেই মাটিখিনি কঁপাই দিব পূৰা বমটোৱে। তেতিয়া গম পাই যাব আপোনালোকে বম ফুটিছে বুলি, আৰু পানীটো পূৰা ওপৰলৈকে মাৰিব। তেতিয়া দেখি গম পাব। ইয়াত চাউণ্ডটো ইমান নহয়, এতিয়া আপোনালোকক দেখুৱাই আছোঁ মোৰ ভিডিঅ'ৰ দ্বাৰা। আপোনালোকে দেখিবলৈ পাব কেনেকৈ অইল চেক কৰে বা তেল উলিওৱা এনেকৈ আছে বুলি কেনেকৈ চেক কৰে, এইটো দেখিবলৈ পাব। আজি স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। অলৰেডি কানেক্ট হৈ গৈছে, এইটো বম ফুটি গ'ল। এই দেখিছে পানী ওলাই আছে, বম ফুটি কেনেকৈ পানী উঠলি আছে। এইটো এতিয়া পলাই আছোঁ আমি আকৌ এটা নেক্সট ঘাটলৈ যাম। এই ঘাটটোতো বম ফুটিব। আপোনালোকে দেখিবলৈ পাইছে, চাওক সকলো মানুহ দৌৰি আহিছে চাবৰ কাৰণে কেনেকৈ উতলি আছে পানীটো। এতিয়া নেক্সট ঘাটটোত আৰু ভালকৈ দেখিবলৈ পাব। এতিয়া মোৰ ভিডিঅ' কৰাত ইমান সুবিধা হোৱা নাই, কাৰণ ইয়াত যিহেতু বম ব্লাষ্ট কৰিছে, কেতিয়াবা কি হৈ যাব ঠিকনা নাই। এয়া কানেকশ্যন কৰি আহিলে, মানুহবোৰ দৌৰিছে দেখিছে। এতিয়া ময়ো দৌৰি আহিছোঁ। এই চাওক এতিয়া বম ব্লাষ্ট হৈ পিনি কেনেকৈ পানীটো ওপৰলৈ মাৰে। বম ব্লাষ্ট হৈ যাব, এই বম ব্লাষ্ট হৈ গ'ল। এইটো ওপৰলৈ এতিয়া পানীটো মাৰিব। চাওক অলপ দেৰি লাগিছে বোলে, 50 ফুট তলৰ পৰা উঠি আহিছে যিহেতু। এইয়া চাওক ওপৰলৈ আহি গ'ল, এই ওপৰলৈ পানীটো মাৰিলে। আপোনালোকক দেখুৱাইছোঁ, পানী উতলিয়ে আছে এতিয়া। ভিডিঅ'টো অলপ দেৰি হ'লেও আপোনালোকে চাই থাকক কেনেকৈ বম ব্লাষ্ট হৈছে। এইটো বম ব্লাষ্ট হ'ব এতিয়া। দুটামান গাঁত আছে, দেখুৱাব নোৱাৰিলোঁ, 3-4টা জেগাত দেখুৱাইছোঁ। এইটো বম ব্লাষ্ট হৈ গ'ল, উঠি গ'ল এতিয়া পানীটো ওপৰলৈ। দেখিছে পানী কিমান ওপৰলৈ উঠিছে। এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈকে মোৰ ভিডিঅ'টো পাই থাকিব আপোনালোকে। বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।